আজি অলপ ওলাই আহিছোঁ বানপীড়িতৰ লোকক অলপ সহায় কৰিম বুলিকে মই আমাৰ খুৰা আমাৰ বন্ধু মুকেট এতিয়া আহিছোঁ খুমটা সমষ্টিৰ গান্ধী গাঁৱত বটল লৈছোঁ মুকেট আৰু মই এক কেছ উঠাই নি আছোঁ আৰু দেখিছে গান্ধী গাঁৱৰ ৰাইজ ইয়াতে আছে ট্ৰেইন লাইনৰ কাষত শিবিৰ বনাই তেওঁলোক ইয়াতে আছিলে কিন্তু বিশেষ একো দিয়া নাই অকল পানী লৈ আহিছোঁ যিহেতু এনেকুৱা সময়ত মানে পানী এগিলাচ যদি দিব পাৰে আপোনাৰ খাদ্য অনুযায়ী সেইটোৱে বহুত পাব চবেই পাব লাহে লাহে এইবোৰ শিবিৰ ট্ৰেইন লাইনৰ কিনাৰত এতিয়া বৰ্তমান মই আছোঁ গান্ধীগাঁও খুমটা সমষ্টি গোলাঘাট জিলা নাম মাতিলে দিব নহয় আপুনি অকমান দিব কৈ আছো কাক কৈ হয় না গেলি দিবি কথা নাই আছে না মানুহ বিটল বিটল হাসপাতাল লৈ বাবু বিজি যাব এ নবল এই মানুহ নটা হাত ঘৰত থাকিব পানী বটল দে শাহজাহান টেলা ড্রাইভার ডাঙৰ মানুহক দি দিম আকৌ